কি খবৰ তোৰ? খবৰ চবৰ বয়াই। মোৰ এতিয়া বন্ধু জন্তু কায়ো নহয় হৈছে। মোক এতিয়া সকলোৱে পাগল বুলিয়ে কয়। আৰু যে মই এতিয়া তোৰ লগত এনেকৈ কথা পাতি থাকোঁ কায়ো বিশ্বাসে নকৰে। তোৰ লগত এনেকৈ কথা পাতি থকাৰ কাৰণে মোক এতিয়া সকলোৱে পাগল বুলিয়ে ভাবে। কথা নাই, তোৰো বন্ধু হ'ব। তই মোক কিয় এৰি গুচি গ'লি নো দাদা? ইয়ে চশমা কিয় খুলি দিয়ে তুই? এই চলটোক চাচোন তেতিয়া পৰা একলা কথা পাতি আছে। বাদ দিয়ে পাগলা চাগলা হ'ব। ঠিক বাগে আছোন। কি হে মোক মাতছা? এই চলটো যে বহি আছে চিনি পোৱা না চলটোক? ই আমাৰ কাষতে থাকে। ই একলা কিয় কথা পাতি আছে? কেইদিনমান আগতে ইয়াত দাদা এজনক মাৰা হৈছিল। সিদিনাৰ পৰা ইয়াতে আহি বহি থাকে। পাগল ছাগল হৈছে বোধহয়। তুমি দাদাৰ লগত কথা পাতিছ হয় না? তুমি কেনেকৈ গম পালা? পাউদা গম। দাদাৰ লগতে কথা পাতি আছোঁ। বাইদেৱে মই সুমন, তুমি? মই হিৰক। মোৰ বন্ধু হ'বা নেকি? দাদাই যাইছে হয় না? যদি জীবনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আশাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা।